মূলা বন্ধু বান্ধৱীসকল অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এতিয়া মই মানে এখন বাগানলৈ গৈ আছোঁ, যিহেতু বস্তু লাগে আৰু কিছুমান বস্তু ল'ব গৈ আছোঁ। এতিয়া যাই আছোঁ, দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। সেই দোস্ত চাই থাকক, মই গৈ আছোঁ বাগানলৈ, যিনো খোৱা বস্তু কিছুমান প্ৰয়োজন হয়, লাও ল'ব গৈ আছোঁ এইখন বাগানলৈ। এতিয়া বিশেষকৈ একো বস্তু নাই ইয়াতে, ৰোৱা হৈ আছে এতিয়া ওলকবি, কবি, আলু। এতিয়া যি নহওক মই এতিয়া পানীলাও লওঁ, আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো চাওক ভালদৰে, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, কিয়নো ভিডিঅ' এনেকুৱা বাগান বিশেষকৈ ক'তো দেখা নাযায় কিছুমান জেগাই। পানীৰ বাবে অলপ ক্ষতি হৈছে, তথাপি আৰু এই বেঙেনা কিছুমান আছে, এইবিলাক মৰি গৈছে। চাই থাকক, নিশ্চয় ভাল লাগিব ভিডিঅ'টো। বাগান প্ৰথমৰ পৰা শেষলৈকে চাব, দেখুৱাই আছোঁ। আৰু বহুত বস্তু দেখা পাব। ওলকবি হয় এইটো, এনেকুৱা এডাল গাছ আছে, ভেন্দি গাছ, সেইটো মানে 12 মাহ লাগে। এনেকুৱা সেই গাছডাল দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। এইটো হ'ল মূলা খেতি কৰা হৈছে, মূলা আৰু বহুত আছে। বেঙেনা বুলি কয়, আছে মেষ্টা টেঙা আছিলে, এইটো হ'ল বেঙেনা। এইটো বেঙেনা মানে বাগান আৰু আমাৰ বৰষুণ আছিলে, নিজে খেতি কৰা হৈছে। খেতিখন ৰুব লগা হ'ব, ইয়াতে ৰুব লাগিব। আমাৰ লাইপাত এইটো, আৰু এইফালে আপোনালোকক দেখি আছোঁ, এইটো হ'ল বেঙেনা গাছ, আৰু এইটো ভেন্দি গাছ। ভেন্দি এইটো আমাৰ ভেন্দি গাছ, এতিয়া হাইব্ৰিড বুলি কয়, মানে 6 মাহ মূৰতহে লাগে। আৰু 6 মাহ মূৰত যেতিয়া লাগিব, আৰু এইটো মানে 12 মাহ ফুলে। যেতিয়া প্ৰথম লাগিব, তাৰমানে 6 মাহৰ পিছতহে লাগিব ফল, আৰু 12 মাহলৈকে এইটো গাছ থাকে, মানে জীয়াই থাকে আৰু লাগি থাকে। আচৰিত। এইখিনি লাইপাত হয়, চব্জি লৈ আহিলোঁ। এতিয়া আমাৰ লোকো দেখিছেনে, চব্জি। আৰু একদিন ভালকৈ দেখুৱাম আপোনালোকক বাগানখন। সন্ধিয়া হ'বলৈ হ'ল, আৰু এতিয়া এই দাদা দিনৰ আজিলৈ এইখিনিতে বাই।